এইখন ৰাজ্যত সংঘটিত হল এক ভয়ানক কাণ্ড। বিদ্যালয়ত পাঠদান চলি থাকোঁতে বিদ্যালয়ত সোমাই শিক্ষকক মাৰপিট। এই ঘটনা সংঘটিত হৈছে এইখন ৰাজ্যত। ঘটনাৰ স্থান হ'ল ধুবুৰী জিলাৰ গৌৰীপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ চাটেৰ আলগা ৰিভাৰ ব্লক LP স্কুলত। এইগৰাকী শিক্ষক আশ্ৰাফ আলী চৰকাৰে পাঠদান চলাই আছিল বিদ্যালয়খনত। হঠাৎ বিদ্যালয়খনত ৰহিজুদ্দিন আৰু ৰবিয়াল হকে প্ৰৱেশ কৰি শিক্ষকজনৰ পকেটত থকা মোবাইল কাঢ়ি লয় আৰু প্ৰাণে মৰাৰ চেষ্টা চলায়। শিক্ষকজনক ভৰিত আঘাতপ্ৰাপ্ত কৰে এইসকলে। কিন্তু এই ঘটনাৰ খবৰ পাই স্থানীয় ৰাইজ উপস্থিত হয় বিদ্যালয়খনত। উপস্থিত হৈ শিক্ষকজনক প্ৰাণে মৰাৰ পৰা ৰক্ষা পেলায়। যি সময়ত এইখন ৰাজ্যত শিক্ষকসকলক শিক্ষাগুৰু হিচাপে সন্মান দি আহিছে, সেই সময়ত একাংশ লম্পতে মাৰপিটৰ ঘটনা সংঘটিত কৰি আহিছে। ইপিনে শিক্ষকজনে গৌৰীপুৰ আৰক্ষী থানাত গোচৰ তৰিব বুলি আমাৰ সাংবাদিকক জানিবলৈ দিয়ে। এইগৰাকী মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু আৰক্ষী প্ৰশাসনে এইসকল লম্পটৰ বিৰুদ্ধে কি পদক্ষেপ লয় সেয়া